নমস্কাৰ, মই ৰিতুল বৰুৱা। মৌ বিহুৰাণী খ্যাত আমাৰ ফাংচন মহন্তৰ ভতিজীয়ে নিজৰ দদায়েকৰ কথা একেবাৰে উদঙাই দিছে। একদম ফেচবুক ফালি পঠিয়াইছে মৌ বিহুৰাণী সৃজনী বিশ্ব মহন্তই। তেওঁ ফেচবুকত কি দিছে এটা ডাঙৰ পোষ্ট মই আপোনালোকক লগাই দিছোঁ আৰু মই পঢ়ি দিবলৈ যত্ন কৰিছোঁ। জুবিন দা অসমৰ জাতীয় জীৱন আৰু প্ৰত্যেক অসমীয়াৰ ব্যক্তিগত জীৱনৰ বাবে কি আছিল, কি হৈ ৰ'ব চিৰদিনৰ বাবে তাৰ বিষয়ে কেইটামান শব্দত আমি কেতিয়াও সামৰিব নোৱাৰি হীৰাই হীৰাই মাথো অনুভৱহে কৰিব পাৰি। তেওঁ কৰ্ম আৰু জীৱনশৈলীৰে এগৰাকী সম্পূৰ্ণ মানুহ হোৱাৰ অৰ্থ আমাক বুজাই থৈ গ'ল। তো এসপ্তাহ ধৰি মোলৈ ঢেৰ মেছেজ আহি আছে, মোক সুধি আছে যে মই কিয় একো এটা লিখা নাই, কোৱা নাই জুবিন দাৰ মৃত্যু। আজিও একো নিলিখিলোঁ হয়, কাৰণ সকলো মানুহেই নিজ নিজ ধৰণেৰে শোকৰ লগত মোকাবিলা কৰে, কিন্তু কিছুমান কথা ক'বলৈ বাধ্য হৈছে। মোৰ কামক বা চিন্তাধাৰাক আপোনালোকে যেনেদৰে সমালোচনা কৰে, গালি পাৰে, মাজে মাজে মোৰ ভাল লাগে, নিজকে সৌভাগ্যৱান বুলি। কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যামকানু মহন্ত ওৰফে ফেষ্টিভেল মহন্তৰ কৰ্মকাণ্ডৰ লগত বহুতে মোকো সাঙুৰি লোৱা দেখিবলৈ পাইছোঁ। এইটোৱে আমাৰ বাবে গ্ৰহণযোগ্য নহয়। জন্মসূত্ৰে মই এই পৰিয়ালৰ সদস্য, তেজৰ সম্পৰ্ক বাহে ফেষ্টিভেল মহন্তৰ মোৰ আন কোনো সম্পৰ্ক নাই। বহুত বছৰ ধৰি কোনো কথা বতৰাও নাই উল্লেখিত ব্যক্তিজনৰ লগত। যিসকল লোকে ব্যক্তিগতভাৱে চিনি পায় তেওঁলোকে জানে যে মতাদৰ্শ আৰু জীৱন যাপনৰ কিমান পৃথক। তেওঁ মোৰ বিভিন্ন ৰাজনৈতিক সাংস্কৃতিক উক্তিৰ বিৰুদ্ধে কেইবাবাৰো সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি ঘোষণা কৰিছে যে তেওঁৰ আন ভাইকেইজনৰ লগত মোৰ কোনো সম্পৰ্ক নাই। বহু বছৰ আগতে এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈছিল। এজনে ক'লে জুবিন নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয় যে ইমান মদ খায়। ফেষ্টিভেল মহন্তৰ উত্তৰ মই প্ৰত্যক্ষদৰ্শী আছিলোঁ। বাদ দিয়া, মোৰ কি আহে যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা কমডিটি, পণ্য সামগ্ৰী। এই একেটা মানুহেই আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ ৰাজহাঁহ, জুবিন তেওঁৰ আত্মা, ঘৃণাও কৰে। জুবিনৰ জীৱনত লৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জহন্নামে যাওক, প্ৰথমৰ শাস্তি হ'ব। এয়া ফেষ্টিভেল মহন্তৰ বিৰুদ্ধে নিজৰ ভতিজীয়ে কৰা ডাঙৰ অভিযোগ। তেওঁ আমাৰ মৰমৰ জুবিন দাক এজন কমডিটি হিচাপে গণ্য কৰিছে বুলি তেওঁ নিজৰ ভতিজাকে উল্লেখ কৰিছে। আপোনালোকে তেওঁ নিজৰ ভতিজাকে উল্লেখ কৰা এনেকুৱা কথাবিলাক বিশ্বাস কৰে নে নকৰে? কাৰণ তেওঁ কিন্তু মাজতে হোৱা বদনামটো কম নহয়। কমেণ্ট কৰি জনাবচোন। ধন্যবাদ।